এখানে বুঢ়ী এজনীৰ পৰা শান্তি নিদিয়ে ৰাতি খাবলৈ শান্তি নিদিয়ে পথাৰলৈ যা মোৰ মূৰটো গৰম হৈ গৈছে কেলে আঘোণ মাহটো আহে মানে মোৰ অশান্তি লাগি যায় তাকে কৈছো পাই এইবোৰ খেতি নহয় পেলাই এইবোৰ নহয় খেতি পথাৰ নগৈ পেলাই ক'ৰবালৈ যাবলৈহে মন যোৱা হৈছে মই কৈছো বম্বেলৈকে যাওঁগে মানুহটোৱে নুশুনে নহয় এইবোৰ বুঢ়ীজনী খেচনি কিমান শুনি থাকিব উঠা মাত্ৰকে ব'ল এই নাতে হৈ কিজনী এইকেইজনী ধান কাটিবলৈ পঠিয়াওঁতে নে 12টা বজাত আহিছে কেঁচুৱা থৈ আহিছে কিমান আমনি কৰিছে আল খাওঁ বাল খাওঁ বৰটেঙা খাই চাহ খাই সিহঁতকে আজি মই চাহ খুৱামগৈ ধান কাটিছে যি চাহ দিম নাই দিয়া আজি ঠাণ্ডা পানী এসোপা লৈ আনিছোঁ সেইসোপাকে খুৱাম এই নাতে হৈ এইকেইজনী পথাৰলৈ আহি কৈ মোবাইল খালি মোবাইলত ব্যস্ত হৈ থাকিব সিহঁতে কাম এটা মনপুতি কৰিব নোৱাৰে সিহঁতে কাম এটা কৰিব নোৱাৰে কালৈ ফোন কৰা জানো ৰাতিও ফোন দিনতো ফোনৰ পৰা সিহঁতৰ ৰক্ষা নাই হা পথাৰলৈ পঠিয়াইছোঁ সিহঁতে পথাৰলৈ আহিব 12টা বজাত তাৰপৰা আকৌ কেঁচুৱা থৈ আহিব এইফালে ক'ব চাহ লাগে ভাত লাগে সিহঁতকে জলপান লাগে ঘৰত আলহীৰ পৰা মই ৰক্ষা নাই এইফালে বেমাৰী মানুহ ঠেঙে খোজ কাঢ়িব নোৱাৰোঁ হা পেঙেটাই কেঁচুৱা থৈ আহিছে আকৌ বোলে বৰটেঙা খাওঁ ভাত খাওঁ চাহ খাওঁ তহঁতে আজি ধান নাই কটা যদি দিম আজি দিম এইফালে আকৌ চাহ ভাত লৈ যাব চাহ কাৰণে ভাতে এইফালে কেঁচুৱা থৈ আহিবি কেঁচুৱা চেলৌ আলহী নুসুধিলেও নহ'ব পথাৰলৈ আহি পাই পেলাই সেইখন কৰিছহি তহঁতে এডৰা কাটি হ'ল এই বুঢ়ীজনীয়ে গোটেই ৰাস্তা মানুহক জনাজাত কৰি আহিছে খাওঁ বুলি কৈ থাকোঁ বুলি বকি থাকে গম পাওঁ খাওন খোৱানটো ঘৰত নাই ব'ল চাহকণকে ইমানখিনি ধান কাটিলোঁ এই চকু বিষাই গৈছেগৈ চাওঁতে আহিব চাহ বুলি মানে খাবলৈ হ'লে ইমান পেটুটো শুকাই গৈছে চাহ অকণ খাবলৈ হ'লে মাটি কাটি হয় ইমানখিনি কাটিলোঁ দেখিছেনে কি কৰি আছে ইমান পোৱালৈকে ঘৰত চাহকণ দিবহি নোৱাৰে যিমান হ'লেও পথাৰ মানুহে কিমান কষ্ট কৰি থাকে সেইটোতো বুজি পাব লাগে আলহী থাকক আলহীক বহুৱাই পেলাই চাহকণ দিবহি নোৱাৰে হা আমি এতিয়া ইমান ৰ'দত কেনেকুৱা ৰ'দ দেখিছে কাটিবহি শুকাই গৈছেগৈ একেবাৰে চকু বিষাই গৈছেগৈ এইবিলাক ছাগলী লৰাব লাগে গৰু লৰাব লাগে লগতে লৈ আহিব লাগে চাহলৈ বহু আমনি লাগি গৈছেগৈ সেই কঁকাল থৰথৰাই গৈছেগৈ ধান কাটিবলৈ হেৰি কৰি তাকো সেই মাজে পোৱা ধান কিমান বেয়া ধান কাটিছোঁ ইফালে তলত বোকা পানী ইফালে পৰা কিমাননো কৈছে কৈছোঁ নহয় এনেকুৱা অশান্তি লাগিছে মাজে আহি গৰুকেইটা ছাগলীকেইটা গৰু লৰাব লাগিব তোমাক কৈছোঁ নহয় শান্তি নাই খা চাহ খাওঁ নে কিয়ে খাওঁ নে খা কেঁচুৱা থৈ আহিবি ঘৰত ভাত বনাবলৈ অৰ্ডাৰ দি থৈ আহিবি ভাত বনাব ইফালে আলহী সুধিব লাগিব এইফালে বৰটেঙা খাওঁ লাগি আছিলে ভালে হ'ল পাই বৰটেঙাটো খাওঁ লাগি আছে মই কাটো মই চাহ বাকু তই কেঁচুৱাটো লৈ লওঁ মই গাখীৰকণো খুৱাই লওঁ মই টেঙাটো কাটো চাহকণ আগতীয়াকৈ টেঙাটোকে খাওঁ নেকি চাহকণ পাছত নহয় চাহকণ খাই লওঁ নহয় চাহকণ খাই পেলাই টেঙা খালে অপকাৰ কৰিব কিন্তু টেঙাটো খাই লওঁ তেতিয়াহ'লে কি টেঙাটোকে কাটো মই ছোৱালীক অকণ লৈ লওঁ তই ছোৱালীক লৈ লওঁ আমনি লগাই আছে এয়া তামোলো আনিছে পাণ তই খাবি পাই ইমান তেটো শুকাই গৈছে চাওঁতে চকু বিষাই গৈছে নহয় কেতিয়া আহিব চাহকণ কেতিয়া আহিব নাই কি হ'ল ইমান পুৱালৈকে বুঢ়ীজনী চাহকণ আনিব পৰা নাই ৰাতিপুৱাৰ পৰাতো শুবলৈ খাবলৈ শান্তিয়ে নিদিয়ে কেতিয়া যাবি কেতিয়া পথাৰলৈ যা চিঞৰ বাখ আহোঁতে বাটটোনো বাৰু বকি আহিব লাগে নে এই মানুহে বাৰু কি বুলি ভাবিছে চাগে সিহঁতৰ বোৱাৰীকেইজনী চাগে ৰাতিপুৱা নুঠে সেইকাৰণে শাহুৱেকজনীয়ে ইমান চিঞৰ বাখৰ লগাই থাকে বুলি শাহু থাকিলে আৰু আছে আৰু পাই কি কৰিবি আৰু হ'ব দে আৰু কেঁচুৱাটো কৰিনে কি কৰি তাকে উপায়ো নাই আৰু অকণমান আমি সহ্য কৰি থাকিম আৰু দে এনেকৈ যে খাবলৈ পাইছোঁ আকৌ দিছেহি পোৱালীয়ে চলিয়ে আনি পেলাই ল'ব হ'ব দে ৰাতিপুৱাৰ পৰা কৈছোঁ নহয় ধান কাটি নহয় কিমানখিনি কাটো নে চকু চাওঁতে চকু বিকৃতি কৰিছে বুঢ়া মানুহ যে বয়স চাহকণ কেতিয়া আহিব আৰু ৰাতিপুৱা হ'লে শুবলৈ শান্তি দিয়ে
7টালৈকে 10টালৈকে খুৱাব লাগিব পথাৰলৈ যা কওঁতে নে ঘৰতে 11টা 12টা বাজিল এইফালে কেঁচুৱাত থৈ আহিছ এইফালে আলহী আছে ঘৰতে কাম কৰা মানুহ আছে ভাতে বনাবি নে চাহে বনাবি নে পথাৰলৈ আনিবি কাইলৈ পৰা বনাই থৈ আহিবি কাহিয়ে বনাই থৈ আহিবি লৈ আনিবি পথাৰতে কাম কৰি আছে বুলি আনিছো আৰু তাকে খা এয়া কাটি হ'ল নহয় পকা ধান আৰু কেইদিনমান শান্তি বহিম নহয় তেতিয়া আপুনি বহি থাকিব আমিয়ে কৰিম কাম যাওক তেতিয়া হেৰি কৰিব নালাগে চাহ আনিব নালাগে নহয় আৰু এসপ্তাহ দিন নালাগে পথাৰ নালাগে আমিয়ে কৰি খুৱাম যাওক আমিয়ে কৰিম ঠেং তুলি বহি থাকিব শুই থাকিব 9টা 10টালৈকে বহি থাকিব আমি ভাত বনাম ন খাব আৰু মুখৰ আগত দি দিম আৰু ইমান চিঞৰ বাখৰ লগাই থাকিব নাপায় নহয় এই চিঞৰতেনেহে একণ হ'ল নিচৰা হ'লে একোনো নহয় তহঁতৰ যিটো আজাদি একোনো নহয় নিচৰা হ'লে শাহুবোৰ একদম শাহুবোৰ একেবাৰে বহুত চোকা যে আমাৰ একেবাৰে গালি পাৰিয়ে থাকে একেবাৰে নিমখৰ নিচিনা আহিছিলোঁ বৰটেঙা খাম বুলি শাহু বোৱাৰী কাইদা শুনি এইবিলাক বৰটেঙাই নাখাওঁ এইবোৰ এনেকুৱা বোৱাৰী এনেকুৱা শাহু নকৈ কৈবি কচোন বাৰু তহঁতে নকৈ কেনেকৈ পাৰিব সোনকালে উঠিব লাগে উঠি কাম বন কৰি পথাৰলৈ আহিব লাগে এইফালে কেঁচুৱাত থৈ আহিছে ঘৰত ভাত এটা বনাই থৈ অহা নাই এইফালে মই কাম কৰিব নোৱাৰোঁ কঁকালৰ বিষত তাকে আনিছোঁ খাওঁ ফৰফৰাই নাথাকিব বেজী দিবলৈ আজি মাতি দিম ইমান একে কঁকাল বিষ আমাৰ আগত নকয় এতিয়াহে কৈছে হা হ'ব যি আনিছোঁ তাকে খাব মানুহ আহিছে মানুহে শুনিব মনে মনে খাই থাক ফৰফৰাই নাথাক আৰু যদি বৰ ঘৰত কাম আছে পিঠাগুড়ি খুন্দিবগে লাগিব অ' দেখিছনে ইমান কাম কৰোঁ আকৌ পিঠাগুড়ি গাল এই আজি বাৰু কেলে ৰাম 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 কাইলৈ তিৱা হেনো হয় চাউলকেইটা কাইলৈ পথাৰ পিঠাগুড়ি খাওঁ চিঞৰি আছে মই পিঠাগুড়ি খুন্দিব লাগে কৃষ্ণ এতিয়া গৈ বাৰু পিঠাগুড়ি কেনেকে খুন্দিবিগে হ'ব অকণমান লাহেকৈ গৈ খুন্দিবিগে হেৰি কৰিম মিক্সি খাইছোঁ দিবি ঢেঁকি দিব নালাগে ঢেঁকি চেকি খেল নকম মিক্সিতে হেৰি কৰি দিবি মই চালি ফটককৈ হ'ব এই কাইজা লাগি নাথাকোঁ বৰ মুখখন চুকাও বুঢ়ীজনী জোকাৰিবও নাপায় একদম আৰু কৈছোঁ নহয় আপোনালোকে শাহু বোৱাৰী অকণমান হেৰি সন্মানটো ৰাখিবচোন এই নাতিনীজনীয়ে শুনিয়ে বুলি কৈ দিছে নেকি নাই নাতিয়ে এতিয়া বুজি পোৱা হোৱা নাই নাতিয়ে বুজি পোৱা হোৱা নাই এতিয়া থাকিবলৈ খাবলৈ নিদিবি বুলি মই শিকাইছোঁ দিনটো মোৰ লগতহে থাকিব নহয় হেৰি যে এই নহয়